পানী খালোঁ খাই বৈ এতিয়া আহিছোঁ পিঠাগুড়ি খুন্দিব খুৰীৰ ঘৰত যেহেতু খুৰীৰ ঘৰত ঢেঁকী আছে আপোনালোকক আগতে দেখুৱাইছোঁ আৰু এইফালে চাওক হাত বিষাই গৈছে এটা হাতে আনিছোঁ যিহেতু আৰু সৰহকৈ আনিছোঁ 2 কেজি নে কিমান আছে নেকি 2 কেজি আছে ঘিলা পিঠা বনাম আৰু এতিয়া খুন্দিবলৈ আহিছোঁ মা আহিছে হৈ পিছতে আছে আহিব এতিয়া যাওঁ আৰু এতিয়া ৰ'দটো দিছে অকণমান সেইকাৰণে ভাল লাগিছে কাৰণ এইকেইদিন যে ইমান বৰষুণ গোটেই ৰাস্তা আৰু আমাৰ এইকণৰ ৰাস্তাখন ইমান বেয়া নহয় যদিও পকা মানে গোটেই গাঁত আছে আৰু আজি ৰ'দটো দিয়াৰ কাৰণে সঁচাকৈ মনটো বহুত ভাল লাগিছে কিবা কাৰণ অন্ততঃ এই ৰাস্তাবিলাক অকণমান শুকাব ন নহ'লে পেনপেনাই থাকিলে ভাল নালাগে আৰু এতিয়া খুন্দি মেলি আহোঁগৈ ঘটলংকৈ আৰু হ'বই হ'ল এয়া খুলি আছোঁ আৰু এইফালে কি আছে কল কেঁচা কল এইবিলাক এনেকৈ খুন্দি আছোঁ আৰু এইফালে চালি আছে খুৰীয়ে চালিছে এনেকৈ ঢুকি নাপাওঁ দেখুৱাবলৈ খুন্দি লওঁ আৰু আপোনালোকক দেখুৱাম বহনি মাৰিডাল এইডাল ন বহনি মাৰিডাল দেখুৱাম দে আপোনালোকক বহুতে বহনি মাৰি চিনি নাপায় মই দেখাই দিছোঁ নোৱাৰিছোঁ নহয় এইডাল উলিয়াবলৈকে এইডাল অকণমান দেখাই দিওঁ আগটো এইডাল এইখন যে দেখিছে এইডাল এয়া পিঠাগুড়ি লৰাই মানে যদি লৰাবলৈ মানুহ নাথাকে তেতিয়া এইডালে খুন্দি নিজে লৰাই থাকে নিজে মানে এইডালে এনেকৈ খুন্দি এইডালে লৰাই থাকে আৰু যদি আগফালে মানে চলা মানুহ নাথাকে এইডালকে কয় বহনি মাৰি আপোনালোকক দেখুৱাই দিলোঁ বহুতে চিনি নাপায় যে সেইকাৰণে এতিয়া চিনি পালে চাগে আগত খোপা থাকে সেইটোৱে ঠিক আছে আমি খুন্দিলোঁ আমাৰ খুন্দি হ'বই হ'ল আৰু এতিয়াহে কৰিছোঁ ভিডিঅ'টো খুন্দি মেলি খোপা এদিন মানে মই সাধাৰণতে সুধিছিলোঁ তেতিয়া চিনি পোৱা নাছিলে সকলোৱে এতিয়া চিনি পাই গ'ল আগত খোপা বান্ধি থাকে সেইটোৱে ঠিক আছে ভাগৰ লাগিছে এতিয়া মই খুন্দি লওঁ জল্দি ঠিক আছে হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল চাগে আৰু মই যাওঁ ফুৰিব সদায়নো ঘৰতে কিমান থাকিম ন সেইকাৰণে ভাবিছোঁ বিহু বুলি এপাক ফুৰি আহোঁগৈ আৰু ক'ত যাম সেইটোতো আপোনালোকক নিশ্চয় দেখুৱামেই কাৰণ আপোনালোকক নিনিলে বাৰু কেনেকৈ হ'ব ন আপোনালোককতো লৈয়ে যাম আৰু ইমান গৰম আজি আৰু ভাল লাগিছে এইটো কাৰণে যিহেতু বৰষুণ দিয়া নাই নহ'লে যাবলৈ দিগদাৰ হৈ গ'লহেঁতেন নিমন্ত্ৰণ এটা আছে সেইকাৰণে বিহুৰ আগতে বিহু খাই আহোঁগৈ তাৰপিছতহে ঘৰত বিহু পাতিম আৰু ব্লগটো এতিয়া আৰম্ভ কৰিছোঁ কাৰণ মই এফালে যাব ওলাইছোঁ আপোনালোকেতো গম পায় কিন্তু মই প্ৰথমতে যাম এতিয়া থ্ৰেডিং কৰিব কাৰণ ফুৰিবলৈ যাওঁ এনেইতো মই থ্ৰেডিং নকৰোঁৱে এতিয়া যাওঁ প্ৰথমে থ্ৰেডিং কৰি ল'ম তাৰপিছত ফুৰিব যাম আৰু তাৰপৰা মই ভ্লগটো কণ্টিনিউ কৰিম আৰু আজি মোক ঘৰৰ পৰা নেদেখে দেখিব আলহী ঘৰৰ পৰা আৰু ক'ত যাম কিয় গৈছোঁ সেইটো তাত গৈ আপোনালোকে দেখা পাব গতিকে ভ্লগটো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভ্লগটো চাই কেনেকুৱা লাগিল তেতিয়াহ'লে ব'লক মোৰ লগে লগে গৈ থাকোঁ এয়া আহি পাই গ'লোহি আৰু ৰাম এইফালে বোকা সিফালে যাব লাগিব মাতোংগে কোন আছে বা ইচ্ছা কি কৰিছা ভিডিঅ' বনাইছা আমাৰ শৰ্ট ভিডিঅ' যে বনাই থাকে টিকলিজনী সেইজনী পেটলা মেট্ৰিক দিয়ে এতিয়াহে আজৰি ন এতিয়া আজৰি আয়োজন ইছৰাম হয় নি ব্লগ বনাই আহিছোঁ এইফালে আজৰি আন্ধাৰ মুন্ধাৰ গোটেই এইফালে আয়োজন চলিছে কিহৰ আয়োজন পিছত ক'ম বাৰু একদম ব্লগ বনাই চাই আমাৰ এতিয়া বনাব শ্বৰ্ট ভিডিঅ' মানে তাইৰো এটা চেনেল আছে আপোনালোকে চাব চেনেলটো শ্বৰ্ট ভিডিঅ' বনাই থাকে আৰু এতিয়া আমি ভিডিঅ' বনাব আহিছোঁ পদূলিমুখত আৰু সৈফালে চব মেট্ৰিক দিয়া ল'ৰা ইমান ডাঙৰ ল'ৰা কিন্তু দেখিছে নে তাৰ উৎপাত দেখিছে তই কেনেকৈ উৎপতীয়া হেল্ল' বোলে আৰু এইফালে আমাৰ ৰাইজসকল এয়া জুমকা আমাৰ মামা ছোৱালী তাৰপিছত এইফালে হয়া ইচ্ছা যে আহি থাকে ইচ্ছা মাক মানে মাহী সৰু মাহী হয়া আস্থা সেই মাহীয়ে মানে হেৰি কৰি দিয়ে কিন্তু ছোৱালীয়ে বনায় ভিডিঅ'বিলাক ছোৱালী ভিডিঅ' দি থাকে এতিয়া ভিডিঅ' বনাব আমি চাওঁচোন লাইভত যে আহে ইচ্ছা দেখুৱাই দিলোঁ আজি আৰু এতিয়া আমি ভিডিঅ'কেইটা বনাই লওঁ হয়নে হাই কৈ দিয়া ইচ্ছা হাই কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া ঠিক আছে আমি এতিয়া বনাই লওঁ দেই তাৰপিছত তোমাক দেখাই থাকিম আৰু এইপিনে ছাতি লৈ আনিছে বোলে বৰষুণ চৰষুণ নাই এইটোনো কেলৈ আনিছ বাৰু তুমি আহিছা ইউটিউবাৰ ৰ'দ পৰিছে যে শুনিছে কি কৈছে ৰ'দ পৰিবৰ কাৰণে লৈ আনিছে
ভাল লাগিছে মোৰ পহৰীয়াটো ন আলুছে বাবৰে আমি পাম নি বাৰু ভাগ আইও এফালে বেয়াও লাগে চাওঁ পুৰি গৈছেগে অ' ল'ৰাটো চিঞৰ বাখৰ একো নুশুনি মানে মনে মনে কওঁ এইফালে এয়া পকাতে বহি কি এয়া কোমোৰা তাৰপিছত এইফালে চাওঁ এইফালে কল পচলা চবে ভাগে ভাগে মানে একদম এয়া বিচনাৰ ওপৰত শকত যে পকাত নোৱাৰে বহিব একদম ভাগে ভাগে আৰু আমিহে এনেই আছোঁ আৰু সৌফালে সৌৱা চবে মোবাইল লৈ বহি আছে আমাৰ এয়া আইতাজী সৌৱা দুগৰাকী আৰু এইফালে এয়া কোনে মই পিছত কম বাৰু দেই ইয়াক কোনে পিছত কম কেক কাটিং চলিছে আমাৰ মানে চলা নাই আৰু চলিব আৰু এইফালে ডাল হৈ আছে কেক কাটিবলৈ আৰু জন্মদিন কাৰ বা ইমান চিঞৰ বাখৰ নুশুনিবা মোৰ মাত আৰু জন্মদিন হৈছে টিকুৰ টিকুৱে পেলাই চাই হাই কৈ দিয়া তোমাক দেখাই নাই টিকুৰ জন্মদিন হয় মই এতিয়ালৈকে কোৱা নাছিলোঁ আৰু জন্মদিন খাব আহিছোঁ আইও মই টিকুৱে কৈছে এতিয়া টিকুৱে কেক কাটিব লৈছে দেই কেক কাটিব লৈছে তাই টিকুৱে আৰু জন্মদিন ইয়াতে পাতিছে খাবৰ কাৰণে আহিছোঁ খাই মেলি যামগৈ আৰু সেইকাৰণে এতিয়া চলিছে আৰু এইফালে কেমেৰা একেলগে যাবগৈ বোলে ঠিক আছে সকলোবিলাক আহিলে এতিয়া কেকটো কাটি লওঁ মানে কাটি লওঁ নহয় মই নাকাটো টিকুৱে কাটি মেলি লওঁ তাৰপিছত চাই থাকিব মানে কেক কাটৰ কাৰণে আমি খাই লওঁ মানে কি কয় Happy birthday, Tikur. বাৰ্থডে পাৰ্টিৰ মাজতে চলি আছে লুডু খেল এইফালে এয়া পাৰ্টি 3জন আইতা মাহী আৰু মা আৰু এইফালে আস্থা তাৰপিছত মাহী মই ঈশান খেলিছিলোঁ এয়া হৈ গ'ল নি মাংস হৈ গ'ল বোলে এয়া খামগে ৱেইট মাংস হৈ গ'ল বোলে সি মাংস বনাই আছে লুডু খেলি আছিলে আৰু আমি 4 গেমমান এতিয়ালৈকে খেলিলোঁ ইয়ালৈ আহিলে লুডু খেলা হয় আৰু এতিয়া খানা চানা হ'ব আৰু খাম আৰু এনজয় কৰিম আৰু হয়নে ঠিক আছে পিছত লগ পাই আছোঁ আকৌ দেই মানে একেবাৰে খাব সময়ত লগ পাম আৰু এতিয়া লগ নাপাওঁ আৰু কি আইটেম বনাইছে সেয়া আপোনালোকক পিছত দেখাম খানা ৰেডি হৈ গ'ল এয়া হৈছে ব্ৰইলাৰ মাংস আৰু এয়া হৈছে সৰিয়হ দি বনোৱা মাছ আৰু সৰিয়হ বনাইছিল আৰু এইফালে আছে জ্বলা ভাজি কল পচলাৰ আৰু এইখন বহুতে ভাল পায় খাই ন সঁচাকৈ ভাল লাগে জ্বলা ভাজি বাৰু কিন্তু খাব নোৱাৰোঁ বেছিকৈ আৰু ইয়াত আছে ৰঙালাও পটল মিঠা ভাজি আৰু এয়া হৈছে হাঁহ মাংস আৰু পদিনাৰ চাটনি আছে এয়াই আৰু খানাটো খাই লওঁ ধুনীয়াকৈ মাছ মাংস দেখিলে ৰ'ব নোৱাৰি গতিকে সোনকালে খাব লাগে তাতে বহুত ভোক লাগিছে এতিয়া 11টা বাজিলে গতিকে ভাতকেইটা খাই লওঁ আৰু কমকৈ দি থকা হৈছে আৰু ল'ৰা ছোৱালীকেইটাই খালে এতিয়া মই খাই লওঁ তাৰপিছত ভাবি আৰু গোটেই চিঞৰ বাখৰ মাছত শুনিছে নে নাজানো আৰু এয়া খানা চব পকাত খাইছোঁ বহি মাংস ভাজি এইফালে মাছ চাটনি আৰু বাকী জ্বলা ভাজি আছে দিবলৈ আৰু মই হাঁহ নাখাওঁ সেয়াই আৰু এতিয়া খাই লওঁ দেই তাৰপিছত লগ পাম খোৱা সময়ত ভিডিঅ' নহয় প্ৰথমে খাই লওঁ তাৰপিছত ভিডিঅ' ভাতকেইটা খাই লওঁ বহুত বেছি ভাগৰ লাগিছে গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ সকলোৱে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ বাই বাই